নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব হয় ঠিকই ভাবিছে ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকাৰ যি টি20 মেচ চলি আছে তাৰ সেকেন্ড মেচখন হ'ব আমাৰ গুৱাহাটীত তাৰে টিকেট আহি পাই গ'লহি আজি আপোনালোকক দেখাম টিকেট কোড কেনেকৈ বুকিং কৰিছিলোঁ কেনেকৈ আহি পালেহি ফাৰ্ষ্টখনটো আপোনালোকে এনজয় কৰিলে বুলি ভাবিছোঁ ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকাৰ যিখন ফাৰ্ষ্ট টি20 মেচ আছিল তাততো ইণ্ডিয়া লিড লৈ আছে 1-0 এতিয়া সেকেন্ডখন হৈছে গুৱাহাটীত হ'ব সেকেন্ড টি20 মেচখন পাতিছে আসাম ক্ৰিকেট একাডেমীয়ে এচিএ ক্ৰিকেট ষ্টেডিয়াম গুৱাহাটীত আৰু সেইখন হ'ব আপোনাৰ অহা 2 অক্টোবৰত যিদিনা মহাত্মা গান্ধীৰ বাৰ্থডে হয় সেইদিনা দেওবাৰ পৰিছে সেইদিনে এই মেচখন অনুষ্ঠিত হ'ব 7টা বজাৰ পৰা তাৰে কাৰণে টিকেট বুকিং কৰিছিলোঁ সেই বুকিং কৰা টিকেট আজি আহি পাই গ'লি ফাইনেলি চাওঁ হক টিকেট কিটা এছক বুক মাই শ্ব'ত বুক কৰা হয় টিকেট কিটা এক্সপ্ৰেছ ডেলিভাৰীয়ে আজি টিকেট কিটা দি থৈ গৈছেহি এতিয়া খুলি চাওঁ হক এইটো সাইড হৈছে এনভেলপটোৰ বেক সাইড হয় টিকেট কিটাৰ এতিয়া খুলো আহক মোৰ লগৰটোক খুলিবলৈ দিছোঁ খুলি লওক টিকেট কিটা ভিতৰত আছে কি আছে চাম আমি কেনেকুৱা টিকেট দিছে কি দিছে এই দুটা ফাইনেলি টিকেট দুটা এইকেইটা চাওঁ আহক এয়া টিকেট ওলাই গ'ল দুটা টিকেট ভিতৰৰ পৰা দুটা টিকেট ওলালে চাওঁ আহক এইটো ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকা দুটা টিকেট ক'ত দিছে ছানডে 2 অক্টোবৰ 2022 সাউথ ষ্টেণ্ড ব্লক ডিত দিছে দুটা টিকেট ব্লক ডিতে দিলে ছেকেণ্ড ফ্ল'ৰ ইয়াক চব ফূৰ্তিত ক'বই নোৱাৰে লগৰটোৱে খেল চোৱা ফূৰ্তিত কি ফূৰ্তি এয়া দেখাই দিছে আপোনালোকৰ যদি বুকিং কৰিছে মিলি জুলি খেল চাম গুৱাহাটী ষ্টেডিয়ামত লগ পাম আপোনালোককো দুটা টিকেট আহক লগ পাম আপোনালোকক গুৱাহাটী ষ্টেডিয়ামত 2 অক্টোবৰ দেওবাৰে আপোনালোকক সকলোকে লগ পাম ধন্যবাদ